ইণ্টাৰনেট আপুনি কেতিয়াবা ভাবিছেনে যদি গোটেই ইণ্টাৰনেট 1 সেকেন্ডৰ কাৰণে বন্ধ হৈ যায় তেতিয়াহলে কি হ'ব মই ফেক্টাছান এই ভিডিঅ'টোত ক'বলৈ গৈ আছো প্ৰত্যেক সেকেন্ডত ইণ্টাৰনেটত কি হয় আৰু ইণ্টাৰনেট যদি 1 সেকেন্ডৰ কাৰণে বন্ধ হৈ যায় তেতিয়াহলে কি হ'ব সো লেটস এক্সপ্লোৰ নাম্বাৰ 1 ডাটা কনজাম্পশন ইণ্টাৰনেটত কোটি কোটি মানুহ অনলাইন থাকে যিকোনো সময়ত আৰু নিশ্চয় ডাটা ব্যৱহাৰ কৰে সেই সকলে আমি সকলো ইউজাৰৰ ডাটা গণনা কৰো যদি প্ৰায় 50,000 জিবি ডাটা ইউজ কৰা হৈছে প্ৰত্যেক সেকেন্ডত গোটেই পৃথিৱীৰ ভিতৰত যদি ইণ্টাৰনেট বন্ধ হৈ যায় তেতিয়াহলে 50,000 জিবিৰ ভিতৰত কিছুমান ইম্পৰ্টেন্ট ডাটা মানুহৰ হেৰাই যাব নাম্বাৰ 2 গুগল প্ৰত্যেক সেকেন্ডত প্ৰায় 88,000 মানুহে সাৰ্চ কৰিছে গুগলত সেই কাৰণে গুগলক বহু পাৱাৰফুল সাৰ্ভাৰৰ প্ৰয়োজন হয় যদি 1 সেকেন্ডৰ কাৰণে গুগল চাৰ্জ বন্ধ হৈ যায় তেতিয়াহলে ইমানখিনি গুগল চাৰ্জ ৰৈ যাব নাম্বাৰ 3 ইউটিউবত প্ৰত্যেক সেকেন্ডত 86,791 ভিডিঅ' চোৱা হয় যদি বন্ধ হৈ যায় ইণ্টাৰনেট তেতিয়াহলে ইউটিউবত ভিডিঅ' চোৱা বন্ধ হৈ যাব নাম্বাৰ 4 ফেচবুক টুইটাৰ আপুনি ফেচবুক ব্যৱহাৰ কৰে চাগে ফেচবুকত প্ৰায় 65,000 পোষ্ট প্ৰত্যেক সেকেন্ডত হৈ থাকে আৰু 1.62 বিলিয়ন মানে 162 কৰোৰ মানুহে প্ৰত্যেক দিন ফেচবুক ইউজ কৰি আছে আৰু যদি টুইটাৰৰ কথা কওঁ তেতিয়াহলে 9,000তকৈ অধিক টুইট সেন্ড হৈ আছে প্ৰত্যেক সেকেন্ডত যদি ইণ্টাৰনেট বন্ধ হৈ যায় তেতিয়াহলে প্ৰত্যেক সেকেন্ডত 65,000 ফেচবুক পোষ্ট বা ফটো আপলোড বন্ধ হৈ যাব আৰু ফেচবুক বিজনেস ফেচবুক চাৰ্ট ইত্যাদি কৰিব নোৱাৰিব আৰু অন্যান্য অনলাইন প্লেটফৰ্মৰ লগতে Amazon ফ্লিপকাৰ্টৰ আমদানি ৰপ্তানি বন্ধ হৈ যাব এতিয়া মই আপোনাক কৈ দিও এনেকুৱা হ'বই নোৱাৰে ইণ্টাৰনেট কেতিয়াও বন্ধ হ'বই নোৱাৰে এতিয়া আপুনি ভাবি আছে অসমত কিছুদিন আগত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল মই আপোনাক কৈ দিও ইণ্টাৰনেট চলি আছিল ফেচবুক টুইটাৰ ইমেইল ইয়াহু গুগল আৰু বিভিন্ন ৱেবছাইটক লৈ একেলগে ইণ্টাৰনেট বুলি কোৱা হয় ইণ্টাৰনেট জিঅ' এয়াৰটেল ভোডাফোনৰ দৰে কোনো অপাৰেটৰ নহয় ইণ্টাৰনেটৰ কোনো বন্ধ কৰাৰ সুইচ নাই এইটো নেটৱৰ্ক সিস্টেম যেটো সদায় চলি থাকিব অসমত বন্ধ কৰা হৈছিল 4G LTE 4G VoLTE বন্ধ কৰা নাছিল যাৰ কাৰণে আমি ফোনত কথা পাতিব পাৰিছো কিন্তু ডাটা ইউজ কৰিব পৰা নাছিলো গতিকে বহুতে VPN ব্যৱহাৰ কৰি ইণ্টাৰনেট চলাইছিলে সেই কাৰণে ইণ্টাৰনেট কেতিয়াও বন্ধ হ'ব নোৱাৰে মই যদি কওঁ ইণ্টাৰনেটৰ অবিহনে এদিনো থাকিব নোৱাৰো আপুনি থাকিব পাৰিবনে আজিৰ দিনত খাদ্য কাপোৰ আৰু ঘৰৰ লগতে ইণ্টাৰনেট আৱশ্যকীয় হৈ পৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিয়ক এইবিলাক ভিডিঅ' বনোৱা বহুত কষ্ট হয় প্লিজ সাবস্ক্ৰাইব কৰি লওক